কি হ'ল তহঁতৰ এতিয়া খেলটো কেতিয়া কেনো হ'ব আমি জিকিলেও হয় খেলটো ক কি হ'ল পকা খেলটো নগেন এই জঘন্য পল্লৱীজনীয়ে গুণ্ডা লগাই মোৰ লগৰটো আঙুলিটো এৰাই পেলালে ই যেনে তেনে বাচিলে কিন্তু তাৰ আঙুলি এটা হেৰুৱাবলগীয়া হ'ল কেনেকে এনে কৰিছে চা কিবা এটা কওঁ ককা ইহঁতে এনে কৈছে এইটো আমাৰ কেছ মানে আপোনাক গিয়েকে আপোনাক মাৰিলে এনে কৈছে এইটো আমাৰ কেছ মানে আপোনাৰ ঘৈণীয়েকে আপোনাক মাৰিলে তাৰ মানে কথাটো এনেকুৱা কালি তোক গিয়েকে তোক মাৰিলে মোতকৈ ডাঙৰ মদাহি ওলালে এইটো হয় চাগে খুব মদ খাই চাগে কিমান পেক খাই চাগে দিনত 2 খাবই আৰু ককা এহেতি আপোনাক বেয়াকে কৈছে আপোনাৰ আঙুলি কটা কাহিনীটো কওক মানে কথাটো এনেকুৱা কালি মুঠতে একো কৰা নহয় ককা এইজনীয়ে মিছা কৈছে এই জহনীজনীয়ে মোক মাৰিবলৈ গুণ্ডা পঠিয়াইছিলে গুণ্ডাকেইটাই মাৰিছিলে মোৰ ডিঙিত চাকুখন কিন্তু লাগিলেগে হাতত সেইটো কাৰণে গ'ল মোৰ বুঢ়া আঙুলি তহঁতে ক'লেই হ'ব নেকি মইহে জানো এইটো আকৌ কি হ'ল আমি গাঁৱৰ 2 নম্বৰী মানুহ তোক কি পোকে ধৰিলৈ ৱাহ এইটো কি হ'ল আকৌ কেনেকৈ গ'ল এইটো আপোনাৰ ব্ৰেণ্ডেড চিগাৰেট আনিবলৈ গৈছে আকৌ মই এটা কথা ক'বলৈ আহিছো কিন্তু মই এতিয়া 2টা কথা ক'ম
চিগাৰেট খায় মই তাৰ ডাবল ব্ৰেণ্ডেড চিগাৰেট খাওঁ প্ৰথমতে এপাক নাচি ন তাৰপিছত ছেকেণ্ড কথা কম এতিয়া মই মোৰ ছেকেণ্ড কথাটোলৈ আহিছোঁ আপোনাৰ কেছ চল্ভ হৈ যাব মোৰ চবটা আঙুলি আছে এতিয়া কওক ঐ তোৰ 6টা আঙুলি আছে নহয় এটা ইয়াক দি দিবি কেছ চল্ভ ঐ তই কলৈ গৈছিলি ঐ এইবোৰ কথা যা তাৰ আগত ক'ব নোৱাৰি পিছতকে ক'ম নকওঁ কেলৈ কলৈ গৈছিলি যি দেখিছোঁ আৰু কৈয়ে দিওঁ মই আপোনাৰ ব্ৰেণ্ডেড চিগাৰেট আনিবলৈ গৈছিলোঁ আপুনি বহক আহক তহঁতি যে নাই কৰা প্ৰমাণ ক'ত প্ৰমাণ এতিয়াই প্ৰমাণ পাই যাব মই লগৰ এটাক মাতিছোঁ সি এতিয়া আহিবই অকণমান দেৰি ৰ'ব এতিয়া তাৰ নাম দীপাংকৰ চাংমাই যি ক'ম সঁচা ক'ম সঁচাৰ বাহিৰে মিছা এটা হ'লেও ক'ম সঁচাকৈ কৈছোঁ সিহঁতি কালিৰ দিনত ইহঁতি মোৰ লগত আছিলে ট্ৰিপত গৈছিলোঁ আমি অ'কে মই এইবোৰ ফাল্টু কথা তহঁতক শুনি থাকিব নাই দেই আৰু এই ছোৱালীজনীক গাঁৱৰ পৰা উলিয়াবি আৰু এই লগৰবোৰক নামাতিবি ঐ কি ক'লি তই এনে এনে আমাৰ কাজিয়া পৰা নধৰিবি এইবোৰ আৰু হয় বে মোৰ আঙুলি কাটিছে মইহে গম পাইছোঁ ঐ যা যা যা